যিবিলাক জড়িত আছে তেখেতসকলক শাস্তি দিব লাগে। কাৰণ যিবিলাকে সেই কাণ্ডটো কৰিছে, যিজন আমাৰ মাজৰ পৰা বড় ল'ৰা এজন আমি হৰাই দিলোঁ, একদম টেলেণ্টেড ল'ৰা আমি হৰাই দিলোঁ। गुड मर्निं लोगोफोर, गोजोन फुंबिलिनि हामलायनायजों लोगोसे दिनै आङो बिराद मोनसे दुखु मोननायजों लोगोसे रागा जोंनानै मोनसे भिडिअ लाना फैदो आरोना लोगोफ्रा जाहाथे भिडिअखौ फार्स्टनिफ्राय जोबजासे नायलांलायदो। मैयानो बे भिडिअखौ बानायनो गोनां मोनदों आं लोगोफोर, नाथाय मैया सम मोनैनि जाहोनाव भिडिअ बानायनो हादिया। दिनैबो आङो मिन्थिबाय मा जायगायाव दंफैयो नायना लाग्रोदो लोगोफोर। आं फोथार बारियावसो दं आरोना लोगोफोर। नै बे जाहैबाय बारि। बेयाव आङो फुङाव दसे खामानि मावफैयो आरोना लोगोफोर। बेयाव माने जोगोनार गायना दोनदों। बेयावनो फैनायजों लोगोसे माने गोबां दुखु मोननानै भिडिअ बानायनो होननानै फैबाय आरोना लोगोफोर। फार्स्टआवनो जों खोनासंना लाग्रोन दे लोगोफोर। যিটো প্ৰকৃততে ঘটনা হৈছে, সেই ঘটনাত যিবিলাক জড়িত আছে তেখেতসকলক শাস্তি দিব লাগে। শাস্তি দিব লাগে না। তোৰ সাঁওতাল জাতিয়ে ইমানে বেয়া, একো নাজানে, অকল মদ খাব জানে, বাগানত কাম কৰিব লাগে গোটেই দিনটো, তাৰপিছত ৰাতি হ'লে মদ খাব লাগে, মদ খোৱাৰ পাছত তেনেকৈ মানে অকল কোনোবা এটা জাতিক টাৰ্গেট ল'ব লাগে। তোমালোকৰ সাঁওতাল জাতি তেনেকৈ নেকি? হা ঐ বুৰ্বক চালা, আপোনালোকৰ সাঁওতাল জাতিবিলাক ইমানে মানে আমাৰ বড়ো জাতিৰ ওপৰত টাৰ্গেট লয়। কেতিয়াবা বোলে ধেনুকাৰ মাৰিবলৈ, কেতিয়াবা শিলগুটি মাৰে। আপোনালোকে এইবিলাক কথা গম পাই এতিয়ালৈকে আপোনালোকে যে সাঁওতাল জাতি, তোমালোকৰ আদিবাসী জাতিৰ হেৰিবিলাক মানুহবিলাক আপোনালোকে এতিয়ালৈকে কেলে মানা কৰা নাই? হা বুৰ্বক চালা, আপোনালোকে ভাবিছে ন বড়ো জাতিক সম্পূৰ্ণ মাৰি পেলাম বুলি? চাওক, তোমালোকে একটা মাৰিলে মই ক'লে 20টা হত্যা কৰিম, গম পাইছেনে? সাঁওতালৰ জাত চালা, লাজ নাই, চৰম নাই, आदिबासी साला। बिदिब्ला जों आरो मा बुंबावदों एसे खोनासंना लानो दे लोगोफोर, बिनि उनाव सावरायफिनगोन। আমাৰ আৰু এজন ল'ৰা আমি হৰালো, আদিবাসী ল'ৰা। আৰে তোৰ আদিবাসীকতো মাৰিবই লাগে, নামাৰিব কেনেকে? তোমালোকে এখন গাড়ীক শিলগুটি মাৰি পাল্টি খুৱাই দিলে। পাল্টি খোৱাৰ পাছত তোমালোকে গৰু চুৰ সজাই পেলাই গোটেই 4টা মানুহ মাৰি পেলাব লৈছিলে। তোমালোকৰ আদিবাসী কিয় নামাৰে? হা বড়ো জাতি কিয় নামাৰে? কিয় নামাৰে? মই হ'লেতো আৰু মাৰিলে হয়, আৰু মাৰি দিলে হয়। এতিয়া দুখ পাইছে ন? নিজৰ জাতিটো হৰাইছে কাৰণে দুখ পাইছে, নিজৰ জাতি মৰিছে কাৰণে দুখ পাইছে। হা বুৰ্বক আদিবাসী চালা। बिदिब्ला आरो भिडिअखौ नायलांबावनो दे लोगोफोर, मा बुङो। গুৰু চুৰৰ যিটো কথা ওলাইছে, কোনোবা কৈ আছে বেলেগ কাহিনী ওলাই আছে। গৰু চুৰ সজাব লৈছে না বুৰ্বক চালা। আৰু বোলে কিবা এটা বেলেগ ঘটনা, বোলে বেলেগ ঘটনা কি থাকিব? হা বেলেগ ঘটনা কি থাকিব? এটা ইমান ডাঙৰ কন্ট্ৰেক্টৰ মানুহ যদি মাৰি পেলাই দিছা ন গৰু চুৰ সজাই, ইমান ডাঙৰ কন্ট্ৰেক্টৰ মানুহে কি গৰু চুৰ কৰিব যাব না? তোমালোকৰ বাহানা আমি জানিবলৈ আৰু বাকী নাই, গম পাইছে না? হা আদিবাসী হত চালা, বুৰ্বক, দিমাগত একো নাই চালা। মদ খাব লাগে, বাগানত কাম কৰিব লাগে, বড়ো জাতিৰ ওপৰত টাৰ্গেট ল'ব লাগে না? হা তহঁতক চাই আছোঁ আদিবাসী, ৰ'ব তহঁতক কেতিয়াবা এনেকা মাৰিম নহয়। আৰু ধেনু, এই ধেনুটো ন, ধেনু কাৰ আৰু ধেনু লগত তহঁতক মাৰি পেলাই তহঁতৰ ওপৰত জাপি চলাই দিম, গম পাইছে? হা তহঁতে ধেনু লৈ ইমানে কিবা কৰি থাকে ন? হা ধেনু লৈ তোমালোকে ইমানে গৌৰৱ দেখুৱাই থাকে না ধেনুৰ লগত। হা আৰু এটা কথা গম পাইছেনে? মই আসাম চৰকাৰ বা আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট মানুহবিলাকক অকণমান ক'ব বিচাৰোঁ, আদিবাসীয়ে যে এই সাঁওতাল জাতিয়ে জংঘলত গৈ যে যিকোনো জংঘলৰ বস্তু জানোৱাৰবিলাক সিহঁতে যে মাৰি খাই থাকে, তাৰ ওপৰত এতিয়ালৈকে আমাৰ আসাম গভৰ্ণমেণ্ট আৰু আসামৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট কেলে এতিয়ালৈকে সিহঁতৰ ওপৰত একশ্যন লোৱা নাই। সিহঁতৰ ওপৰত একশ্যন নোলোৱাৰ কাৰণে সিহঁতে জীৱ জন্তুক মাৰে তাৰ পাছত আকৌ আমাৰ বড়ো জাতিৰ ওপৰত সিহঁতে ধেনুকাৰেৰে মাৰি হত্যা কৰিম বুলি সদায় সিহঁতে টাৰ্গেট লৈ থাকে। তাৰ কাৰণে মই ক'ব বিচাৰোঁ, আমাৰ আসাম গভৰ্ণমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ছাৰ সকলোকে মই আহ্বান জনাব বিচাৰোঁ, আদিবাসীৰ
জাতিসকলক সিহঁতি ধেনু কাৰ লৈ সিহঁতে জংঘলে বা গাঁৱে চহৰে ঘূৰি থকা সিহঁতক বন্ধ কৰাব লাগে। সিহঁতক যেতিয়ালৈকে বন্ধ নকৰায় তেতিয়ালৈকে অসমত হাংগামা কৰি থাকিব। এইটো কাৰণে মোৰ মই আহ্বান জনাওঁ যে সিহঁতৰ ধেনু লোৱাটো মানা কৰিব লাগে বা সম্পূৰ্ণ সিহঁতৰ ধেনুটো চিজ কৰি দিব লাগে। ঘটনা হয় তেতিয়াহ'লে অহাকালি আকৌ আমি একেলগে থাকিব লাগিব। আৰু যিটো আমাৰ ৰিলেশ্যন আছে বড়ো, আদিবাসী, সান্তাল, ওৰাং, মুণ্ডাৰ, এনেকৈ যিটো ৰিলেশ্যন ভাতৃবোধৰ ৰিলেশ্যন আছে সেইটো যাতে আমি ভাঙি নেপেলাওঁ। আৰু মা বুংবাवदों মিथिबाय ना लोगोफोर একেলগে থাকিব লাগিব নে? এনেকা যদি তোমালোকে যদি লগে ভাগে মিলি থাকিম বুলি ভাবো ন, কমচে কমটো তোমালোকে অকণমান দয়া কৰক, মৰম কৰক কোনোবা এটা জাতিৰ ওপৰত। কোনোবা এটা জাতিৰ ওপৰত অকণমান মৰম আৰু দয়া কৰিব, গম পাইছনে? তোমালোকে ডাঙৰ ঘটনা কৰাৰ পাছত, এটা মানুহ মাৰ্ডাৰ কৰি দিয়াৰ পাছত তাৰ লগতে থাকিম, এইবিলাক কথা আমাৰ আগত শুনাব নালাগে, গম পাইছেনে? চাওতালৰ জাত চালা লাজ নাই, চৰম নাই চালা আদিবাসী। তহঁতৰ নিচিনা একেবাৰে চুতীয়া জাতি ভাৰতত নাই, গম পাইছেনে? আদিবাসী। তহঁতক মই ইমানেই খং উঠিছোঁ, কালিয়ে ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু কালি মই সময় নাপালোঁ কাৰণে কালি ভিডিঅ' কৰা নহ'ল। আজি এইটো কাৰণে ৰাতিপুৱাই মই ভিডিঅ' কৰিলোঁ। अब्ला लोगोफोर दिनैनि भिडिअ'आ बेखिनियानोमोन। भिडिअ'खौ बारा गोलाव खालामबाय थाला, नाथाय आं मैयानो भिडिअ'खौ खालामनो गोनांमोन दै लोगोफोर। गोबां दुखु मोननायनि जाहोनाव आङो भिडिअ'खौ मैयानो खालामनो गोसोमोन आरोना लोगोफोर, नाथाय भिडिअ'खौ खालामनो हादिया। आंनि बुंनाया जुदि माबाफोर गोरोन्थि जादोंब्ला गावनि साननानै निमाहा होबानो जाबाय लोगोफोर। आरो जुदि नोंथाङा भिडिअ'खौ नायनानै मोजां मोनदोंब्ला लाइक खालामदो, शेयार खालामदो, कमेन्ट खालामदो। आरो जुदि धीरेन बसुमतारी इउटुब चेनेलाव गोदानै हाबसन फैफ्लांदोंबा धीरेन बसुमतारी इउटुब चेनेलखौ साबस्क्राइब खालामना होबानो जाबाय। लोगोसेनो दिनैनि भिडिअ'खौ बेखिनियावनो दोनथ'नाय जाबाय। बर' हारिनि जै।